আনুষ্ঠানিকভাৱে উদ্বোধন কৰোঁ। আমাৰ BTAD অৰ্থাৎ বড়োলেণ্ড টেৰিটৰিয়েল ৰিজন এলেকাত ওদালগুৰিত বাদ দি গোটেইকেইখন জিলা কাৰ্যালয়ৰ নিৰ্মাণো হ'ল, উদ্বোধনো হ'ল। আমি আশা কৰোঁ যে ওদালগুৰিটো অহা এমাহ ডেৰ মাহৰ ভিতৰত জিলা কাৰ্যালয় হৈ যাব। এটা BTR অঞ্চলত বিজেপিয়ে কাৰ্যালয় গোটেইকেইখন জিলাতে নিৰ্মাণ কৰিব পৰাটো আমাৰ বাবে এটা গৌৰৱৰ বিষয়। মই আজিৰ এই শুভ মুহূৰ্তত চিৰাং জিলাৰ কাৰ্যকৰ্তাসকলক নতুন কাৰ্যালয়ৰ বাবে অভিনন্দন জনাইছোঁ। আগন্তুক BTC ইলেকশ্যনত বিজেপি কিং হ'ব নে কিং মেকাৰ হ'ব? এইবিলাক শব্দৰ লগত আমাৰ কোনো কথা নাই। আমি নিৰ্বাচন খেলিম আৰু যিকেইটা চিটত আমি ইলেকশ্যন খেলিম সেইকেইটাত আমি জিকিবৰ কাৰণে ইলেকশ্যন খেলিম। বিষয়টো মোৰ নলেজত আছে, পুলিচে একশ্যন ল'ব। 90% মানুহে সহযোগিতা কৰিছে, কাৰণ সেই অঞ্চলটো এই উচ্ছেদৰ পিছত তাত যদি আমি উদ্যোগীকৰণ কৰিব পাৰোঁ, সমগ্ৰ বিলাচীপাৰা চাপৰ অঞ্চলৰ ৰাইজ উপকৃত হ'ব। 90% ৰাইজে সেইকাৰণে নিজে আঁতৰি গৈছে। 10% ৰাইজৰ মাজত সদায় অলপ থাকেই, কিন্তু মই ভাবোঁ যে ইমান ডাঙৰ কথা নহয়, অলপ চলপ গণ্ডগোল হয়। কিন্তু মোৰ দৃষ্টিত শান্তিপূৰ্ণভাৱে এভিকশ্যন পাৰ হৈ গৈছে আৰু এইটো খুব ডাঙৰ এভিকশ্যন আছে, প্ৰায় 4000 বিঘা মাটি। সেইকাৰণে অলপ চলপ গণ্ডগোল হ'ব বুলি আমি আশাও কৰি আছোঁ। নটিচ দিয়া হয়, নটিচ দিয়াৰ পিছত যদি কোনোবা আঁতৰি নাযায় সেইটোতো আপুনি গণতন্ত্ৰৰ ভাষা বুজি নাপায়, এই উচ্ছেদৰ বিৰুদ্ধে জংগী আন্দোলন কৰিবলৈ বাধ্য হ'ব। আৰু জংগী আন্দোলন কৰিলে আমিও জংগী ব্যৱস্থা ল'ম, ইমানেই কথা। এতিয়ালৈকে শান্তিপূৰ্ণ আন্দোলন কৰি আছে, আমি শান্তিপূৰ্ণ ব্যৱস্থা লৈছোঁ। তেওঁলোকে জংগী কৰিলে আমিও জংগী কৰিম, ইমানেই কথা। এইটো কিবা এটা ছোৱালী ৰিলেটেড কেছ হয় আৰু তেওঁক আটকো কৰা হৈছে কিবা ছোৱালীৰ ভাল পোৱা নোপোৱাৰ লগত ঘটনা। এইটো কিবা ছোৱালী ৰিলেটেড কেছ হয়, এইটো কোনো ধৰ্ম ৰিলেটেড কেছ নহয়। মই ক'ব খোজা নাই আৰু আপোনালোকে পুলিচক সুধিলে গম। ছাৰ, কালি এটা কোকৰাঝাৰত কৈছিল যে বিজেপিৰ পৰা সাংবাদিকসকলক তেনেদৰে মানে যিখিনি সা সুবিধা দিব লাগে মিটিঙত গ'লে নিদিয়ে। আজি চিৰাং জিলাত এইখন আপোনাৰ কাৰ্যালয় অনুষ্ঠানত আমাৰ নিমন্ত্ৰণে দিয়া নাই, আমাৰ নিমন্ত্ৰণে দিয়া নাই ছাৰ। ইয়াত দিব, এতিয়া তাতে মিটিঙত সাংবাদিকসকলক বহিব চকী আৰু পানী আমাৰ নিমন্ত্ৰণ পত্ৰ দিয়া নাই। আমি আমাৰ ল'ৰাবিলাকে নতুন নহয়, ভাল কৰি ইমান নিয়ম নীতি নাজানে। মই অৱহেলিত। আৰু এটা প্ৰশ্ন ছাৰ, আপুনি কৈছিলে যে ৰেডি আছে, তাৰমানেতো অৱহেলিত কৰা নাই, আপোনালোকৰ কাৰণে অপেক্ষা কৰি আছে। না, আমি আহিছোঁ পিছত আপোনাৰ কাৰণে। ছাৰ, এটা প্ৰশ্ন যে আপুনি কৈছিলে যে প্ৰমোদ বড়ো আৰু হাগ্ৰামাৰ বিৰুদ্ধে আপুনি প্ৰাৰ্থিত্ব নিদিয়ে, কৈছে আপুনি আকৌ চিন্তা কৰিব, তাৰমানে এইটো কি বুজাব? কথাটো হৈছে আপোনালোকে মোক প্ৰশ্ন সুধিছে যে তেওঁলোকে কোন চিটত উঠেটো ঠিক নাই বুলি কৈছিলে। ধৰক আমি ধৰি লৈছোঁ তেওঁ এইটোত উঠিব, যদি নুঠে। সেইকাৰণে বিষয়টো যেতিয়ালৈকে তেওঁলোকৰ পৰা স্পষ্ট নহয়, আমিওতো স্পষ্ট কৰি একো ক'ব নোৱাৰোঁ। কাৰণ সাংবাদিক এজনে মোক সুধিলে যদি সমষ্টি বদলায় তেতিয়া কি হয়, গতিকেতো প্ৰশ্নৰ উত্তৰহে আছিলে। কিন্তু আমি সকলোৰে লগত শান্তিপূৰ্ণ মৰম প্ৰেম এই ভাৱেৰে আমি ইলেকশ্যন খেলিব খোজোঁ, কাৰণ BTADৰ খুব বেছি সংঘাতৰ মাজেৰে ইলেকশ্যন হ'লে মানুহেও বেয়া পাব। গতিকে আমি এটা খুব ভাল পৰিৱেশত ইলেকশ্যন খেলিব খোজোঁ। ছাৰ, হাগ্ৰামা মহিলাৰী আপোনাৰ এটা শ্লোগান এইবাৰ উলিয়াইছে, তেওঁ উলিয়াইছে মেক বড়োলেণ্ড গ্ৰেট এগেইন। হাগ্ৰামা মহিলাৰী উলিয়াইছে। হাগ্ৰামা মহিলাৰীয়ে ওলোৱালে ঠিক আছিল, এইটো শ্লোগানটো আমেৰিকাত পুৰণা হৈ গ'ল। গতিকে এই শ্লোগানটোৰ মূল উদ্দেশ্য হৈছে মেক হাগ্ৰামা মহিলাৰী গ্ৰেট এগেইন।
নট মেক বড়োলেণ্ড গ্ৰেট এগেইন তেওঁ এইটোকে বুজাইছে যে মোক CM পাতক যাতে মই এগেইন আই কেন বি গ্ৰেট এইটোৱে বিজেপিৰ কিবা শ্লোগান হ'ব নেকি ছাৰ BTCৰ একদম চিম্পল শ্লোগান শান্তি সুৰক্ষিত বিকশিত চিম্পল UPPLে কিন্তু এতিয়াও বাছ চাইছে বুজাবুজি হ'ব মিত্ৰতা হ'ব তেনেকুৱা কথা একো নাই তেওঁলোকেও জানে আৰু আমি কোনো কথা লুকাই কাৰো লগত কৰা নাই সকলো কথা ক্লিয়াৰ আছে ইয়াত কোনো বিশেষ সমস্যা একো নাই কাৰণ এইটো নতুন নহয় যোৱাবাৰো আমি বেলেগে খেলিছোঁ নতুন হ'লেহে কথাটো নতুন হ'লেহেঁতেন BTC ইলেকশ্যনত কোনো পাৰ্টীৰ মিলা মিছা নহয় এইটো পুৰণা কথা নতুন হ'লেহে কথাটো আলোচনা হ'ব তেনেকুৱা নহয় তেওঁলোক এটা নিজস্ব সংগঠন বহুত শক্তি আছে 5 বছৰ BTR চলাইছে 2জনকৈ MP আছে বিধায়ক আছে মন্ত্ৰী আছে গতিকে মই তেওঁলোকৰ বিষয়ে তেনেকে মন্তব্য কৰিব খোজা নাই UPPL এটা শক্তিশালী ৰাজনৈতিক দল NDFB ৰঞ্জন দৈমাৰী মুক্তি কৰাৰ কাৰণে এইটো সুপ্ৰিম কোৰ্টত বিচাৰা ৰঞ্জন দৈমাৰী নতুনকৈ দল খুলিছে আৰু তেওঁ আপোনাৰ কৈছে যে শান্তি অনুভৱ কৰা বস্তু শান্তি দেখুওৱা বস্তু নহয় তাত শান্তি BTCত নাই বুলিও মইতো এইটো কথা উত্তৰটো নাপাম কাৰণ আমিতো শান্তি অনুভৱ কৰা দেখা কি পাৰ্থক্য ইমানটোতো মোৰতো ইমান নলেজ নাই মোৰতো একদম মোৰতো বুদ্ধিটো মোটাটো ইমান দূৰলৈকে গৈ ভাবিব পৰা মোৰ শক্তি নাই এবাৰ বিজেপিৰ ফালৰ পৰা অল চিটিং MCLA EMA টিকেট পাব না পাৰফৰ্মেঞ্চ দিলীপ শইকীয়াক সুধিব অলপ পিছত এইটো মোৰ এখতিয়াৰৰ বাহিৰত থেংক ইউ